हेलो एवरीवन मैं भनिमाई आपनालोকক पुनर्बार स्वागतम जनाइছো भनिमास किचन एंड ब्लगলৈ लगते সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা যাচিছো আহি থকা দিনবোৰ যাতে সকলোৰে শুভময় হয় মংগলময় হয় তাৰে কামনা কৰিছো আজি মই ৰসমালাই বনাম বুলি ভাবিছো মইনো কেনেকৈ ৰসমালাই বনাও আপোনালোককো দেখুৱাম বলক তেতিয়াহলে দেৰি নকৰি আজি ৰেচিপিটো আৰম্ভ কৰো जाके भाबी तुमाक निजर भाबी तुमाक निजर मलाई बनाবৰ কাৰণে এয়া মই গাখীৰ বইল হ'ব দিছো গাখীৰখিনি বইল হৈছে এতিয়া মই ইয়াতে নেমু টেঙা ৰস দি দিম নেমু টেঙা ৰস দিলে গাখীৰটো ফাটি যাব আৰু ইয়াৰে চানা ওলাব আৰু সেই চানাৰে মই ৰসমালাই বনাম মই নেমু টেঙা দিয়াৰ লগে লগে গাখীৰটো ফাটিব লৈছে আৰু ইয়াৰে চানা ওলাই আছে অলপ অলপকৈ ফটা হৈ গ'ল আৰু ইয়াৰে চানা ওলাইছে এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু এইখিনি এনে কটন কাপোৰ এখনত ছেকি ল'ম চানাখিনি এতিয়া মই এইখিনি চানাখিনি ঠাণ্ডা পানীৰে ভালদৰে ধুই ল'ম যাতে ইয়াৰে টেঙা ভাৱটো গুচি যায় প্ৰায় 3 মান ওলাই হৈ যাব ইয়াৰে পানীটো ওলাই দিম ইয়াত পানী নাই অলপ আৰু মোৰ এইখিনি চানা ৰেডি হৈছে এতিয়া এইখিনি মই হাতৰ তলুৱে ধুনীয়াকৈ মোহৰি ল'ম এইখিনি প্ৰায় 10 মিনিটমান সময় মুঠিব লাগিব মই 5 মিনিটমান হাতৰ তলুৱাৰে মুঠি ল'লো এতিয়া মই ইয়াতে 2 চামুচ পাউডাৰ গাখীৰ দিম চামুচৰ কমেই হ'ব ময়দা দি লৈছো কৰ্ণফ্লোৰ পাউডাৰ দি ল'ম এইখিনি মই কৰ্ণফ্লোৰ পাউডাৰ দি লৈছো আধা চামুচৰো কম হয় এতিয়া মই আকৌ হাতৰ তলুৱাৰে এইখিনি মুঠি ল'ম প্ৰায় 5 মিনিটমান সময় চানাখিনি ধুনীয়াকৈ মুঠি লোৱা হৈ গ'ল এতিয়া মই ইয়াৰে সৰু সৰু কৰি ৰসমালাই বনাই ল'ম লাহে লাহে হাতেৰে এনেকৈ প্ৰেছ কৰি দিম এটা বনাই লোৱা হৈ গ'ল মিঠাইকেইটা বইল কৰিবৰ কাৰণে এয়া 3 কাপ পানী দি ল'ম এই কাপটোৰে পানী বইল হৈছে এয়া মই চেনি এক কাপ ইয়াতে দি লৈছোঁ চেনি পানীখিনি উতলাইছে ইয়াত গোন্ধটো ধুনীয়া আহিবৰ কাৰণে মই 2টা ইলাচি দি লৈছোঁ গেছৰ জুই পুৰা বঢ়াই ৰাখিছোঁ আৰু প্ৰায় 3 মিনিটমান সময়ৰ কাৰণে মিঠাইকেইটা মই বহাই দিম আৰু গেছৰ জুই পুৰা বঢ়াই ৰাখিছোঁ এতিয়া মই ইয়াৰ ঢাকনখন গুচাই দিছোঁ চাওকচোন ফুলি কিনে কিমান ডাঙৰ ডাঙৰ হৈছে এইটো মই এতিয়া উলটাই দিম আকৌ মই 3 মিনিট সময়ৰ কাৰণে এইখিনি উতলাহিব দিম ঢাকন দি আৰু মই গোটেইখিনি সময় গেছৰ জুই পুৰা বঢ়াই ৰাখিছিলোঁ এয়া মোৰ মালাই চামচাম ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰে গেছটো বন্ধ কৰি দিম মলাই বনাবৰ কাৰণে গাখীৰখিনি পুৰা গোটা কৰিব লাগিব ইয়াতে মই মিঠাৰ কাৰণে কনডেন্স মিল্ক দি লৈছোঁ প্ৰায় 3 চামুচমান মই চেনি ইউজ নকৰোঁ ইয়াতে কনডেন্স মিল্কেদি মিঠা হৈ যাব এয়া মোৰ গাখীৰ বইল হৈ আছে আৰু সমানে গোট খাই আহিছে গাখীৰখিনি এইখিনি কেশৰ মই প্ৰায় 1 ঘণ্টামান আগত গৰম গাখীৰত তিয়াই থৈছিলোঁ এতিয়া এইখিনি মই ইয়াতে দি দিম কেশৰ নহ'লেও কোনো কথা নাই কিন্তু মোৰ তাত আছিল কাৰণে মই দি লৈছোঁ এতিয়া কিছু সময় এইখিনি গাখীৰ উতলাই দিব লাগিব প্ৰায় গোটা হৈ যাব লাগিব এইখিনি বনাই লোৱা হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত মলাই দি ল'ম কাজু আৰু এলমণ্ড কাটি লৈছিলোঁ অলপ অলপ দি ল'ম এয়া মোৰ ৰসমালাই হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাই চোৱা নাই যদি এবাৰ বনাই খাই চাব যদি মোৰ ৰসমালাইৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ বাই বাই